আছিলোঁ নিহালৰ ঘৰত। আজি 6 ছেমখিনিক বিদায় দিবৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে বিদায় সভা পাতিছোঁ। বিদায় সভাৰ লগতে এয়া এসাঁজ খাদ্যৰ যোগানো ধৰিছোঁ। বিদায় সভাৰ দিনাখনে কিনখিনীয়া বৰষুণ এয়া ওপৰত অলপকৈ পৰিয়ে আছে। এয়া ঘৰৰ ওচৰৰ চাঙতে লাগি থকা আঙুৰ মানে এতিয়া নাই, কলি লাগি আছে। নিহালে হেনো BSc পাছ কৰি আঙুৰৰ বিজনেছ কৰিব। ডিপাৰ্টমেণ্টৰ ৰুমবোৰ ডেক'ৰেশ্যন দিবৰ কাৰণে নিহালহঁতৰ ঘৰৰ পৰা ডাইৰেক্টলি ডিপাৰ্টমেণ্টলৈ আহিলোঁ। এয়া লগৰকেইটাও ৰখি আছিলে ৰুমটো সজাবলৈ, আৰু আমি গোটেইকেইজনে মিলি ৰুমটো সজাব চেষ্টা কৰিলোঁ। সকলোবোৰ ধুনীয়াকৈ সজাই তোলাৰ পাছত আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। আমাৰ ডিপাৰ্টমেণ্টটোত অকল 3জন টিচাৰ আছে, তাৰে 2জন আহিলে আৰু এজনটো আহিব বাকী আছে, তাকে ৰখি আছিলোঁ। তথাপিও আমি আমাৰ প্ৰগ্ৰামটো ৰৈ নাথাকি ষ্টাৰ্ট কৰি দিলোঁ।